Hey, what's up everybody? So, আজিৰ আমি এই ভিডিঅ'ত চাব গৈ আছোঁ স্থিতিস্থাপকতা মানে কি। অ'কে, চ' আজি গোটেই বস্তুবোৰ খুলি যাব, আমি আচল অৰ্থটো বুজিম যে স্থিতিস্থাপকতা মানে কি হয়। তো ইয়াৰ যদি সংজ্ঞাটো যদি মই কওঁ, স্থিতিস্থাপকতাৰ সংজ্ঞাটো হৈছে যে যিকোনো এটা বস্তুৰ প্ৰৱণতা যাৰ ফলত নেকি সি নিজৰ আকাৰ বা আকৃতিটো ঘূৰাই পায় যেতিয়া আমি তাৰ ওপৰত লগোৱা বিকৃতি বলটোক আঁতৰাই দিওঁ। আকৌ এবাৰ কৈছোঁ, যিকোনো বস্তু এটাৰ প্ৰৱণতা যাৰ ফলত সি নিজৰ আকাৰ বা আকৃতিটো ঘূৰাই পায়গৈ যেতিয়া আমি তাৰ ওপৰত লগোৱা বিকৃতি বলটো আঁতৰাই দিওঁ। যেনে এতিয়া মই যদি উদাহৰণ লওঁ, এইটো ব্লেড, ইয়াত ব্লেড এডাল আছে, এই ব্লেডটোক মই ল'লোঁ, ইয়াক মই কি কৰিলোঁ, এনেকৈ ধৰিলোঁ আৰু এনেকৈ বেকা কৰি দিলোঁ। ঠিক আছে, বেকা কৰি এতিয়া মই ইয়াৰ বিকৃতি বলটো কোনটো, ইয়াৰ আকাৰটো কোনে বেলেগ কৰাই দিছে, এই মোৰ হাতৰ বলটোৱে। চ' বিকৃতি বলটো হ'ব মোৰ এই আঙুলিটো, হৈছে। ইয়াক মই এনেকৈ কৰি দিলোঁ, বেকা কৰি দিলোঁ, তাৰপিছতে এৰি দিলোঁ। সেই কি হৈছেগৈ, যেতিয়া মই এই আঙুলিৰ বলটো এৰি দিলোঁ তেতিয়া সি নিজৰ আকাৰলৈ আকৌ ঘূৰি গৈছেগৈ নাই, এইটোকে কওঁ আমি স্থিতিস্থাপকতা। ঠিক আছে, বুজি পালোঁ। বোলে এই ব্লেডটো কিছুমানে দেখি নাপালে, ইয়াত মই এটা চাকু লৈছোঁ, বহুত লেতেৰা আছে চাকুটো, বুটলি পোৱা মানে ক'ৰবাত পৰি আছিলে, উঠাই আনিছোঁ মই। অ'কে, চ' এইটো মই কি কৰিলোঁ, সেইটোকো মই এনেকৈ বল দিলোঁ, এই আঙুলিটোৰে অলপ বেকা কৰি দিলোঁ, আকৌ এৰি দিলোঁ, তেতিয়া সি কি হৈ গ'ল, আকৌ নিজৰ প্ৰথম অৱস্থালৈ গুচি গ'লগৈ। ঠিক আছে, চ' এইটো ধৰ্মটোকে আমি কওঁ বস্তুটোৰ স্থিতিস্থাপকতা, বা ইংৰাজীত আমি ইয়াক কওঁ ইলাষ্টিচিটি। ক্লিয়াৰ হৈছেনে? কিন্তু ইয়াত আৰু এটা কণ্ডিশ্যন যোনটো নেকি আমাক বহুত টিচাৰ্ছবোৰে কৈ নিদিয়ে, বহুত শিক্ষকবোৰে এই কথাটো ইমান ভালকৈ ক্লিয়াৰ কৰি নিদিয়ে। চ' আজি আমি ক্লিয়াৰ কৰিব গৈ আছোঁ। ঠিক আছে, এইটোতো বুজি পালোঁ যে এইটো বল লগাই মেলি ইয়াত মই বিকৃতি বলটো দি মেলি এইটো বেকা কৰি দিলোঁ আৰু এৰি দিলোঁ, সেইটোকে কওঁ স্থিতিস্থাপকতা। কিন্তু বোলে এইবাৰ মই ব্লেডটোক ইমান বেকা কৰি দিলোঁ, বহুত বেছি বেকা কৰি দিলোঁ যে সি ভাঙি গ'ল নে বাৰু? ঠিক আছে নাই? তো ইয়াত মানে কি বুজিলোঁ, বহুত যদি বেকা কৰি দিওঁ তেতিয়া ব্লেডটো নাইবা ভাঙি যাব, নাইবা কি হ'ব যে সি এনেকুৱা অৱস্থা এটা থাকি যাব য'ৰ পৰা নেকি সি আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰা হৈ যাব, মানে পাৰ্মানেণ্টলি বেকা হৈ থাকিব, হৈছে নাই? চ' এইকাৰণে স্থিতিস্থাপকতাটোৰ সংজ্ঞাটো কোৱা সময়ত আমি এইটোও ক'ব লাগিব যে নিজৰ আকাৰটো ঘূৰাই পাব, কিন্তু চৰ্ত এটা আছে যে সি নিজৰ স্থিতিস্থাপক সীমাটোৰ ভিতৰতে থাকিব লাগিব। মানে ইয়ালৈ যেতিয়া মই বেণ্ড কৰিছিলোঁ, ইয়ালৈ যেতিয়া বেকা কৰিছিলোঁ, সি ঘূৰি গৈছিলেগৈ, কিন্তু ইয়াৰ এই সীমাটোৰ পৰা যদি আৰু বেছি মই বেকা কৰি দিওঁ, সি ভাঙি গ'ল। ক্লিয়াৰ হৈছে নাই? এই সীমাটোৰ পৰা, এই লিমিটটোৰ পৰা, এই সীমাটোৰ পৰা মই যদি আৰু বেকা কৰি দিওঁ, সি ভাঙি গুচি যাব। ক্লিয়াৰ হৈছে? চ' মানে স্থিতিস্থাপকতাটো আমি দেখি পাওঁ, কিন্তু তাৰ এটা কণ্ডিশ্যন আছে, এটা চৰ্ত আছে যে সি স্থিতিস্থাপক সীমাটোৰ ভিতৰত থাকিব লাগিব। আৰু স্থিতিস্থাপক সীমা মানে কি, যে এই ব্লেডটোক আমি কোনোবা এটা সীমালৈহে বেকা কৰিলে সি নিজৰ আকাৰটোলৈ গুচি যাবগৈ, বা নিজৰ আকাৰটো পাবগৈ, বা আগৰ অৱস্থালৈ গুচি যাবগৈ। কিন্তু এই সীমাটোক যদি মই, এই বেকা কৰা সীমাটোক যদি পাৰ কৰি দিওঁ, সি নাইবা ভাঙি যাব আৰু বা পাৰ্মানেণ্টলি কোনোবা এটা অৱস্থাত বেকা হৈ থাকি যাব বা ভাঙি থাকি যাব। ক্লিয়াৰ হৈছে? সেইটোকে কওঁ আমি স্থিতিস্থাপকতা। এতিয়া ইয়ালৈতো বুজিলোঁ যে স্থিতিস্থাপকতা মানে কি হয়। আমি নেক্সট ক্লাছটোত আমি কি চাম, যে ইয়াত কিয় স্থিতিস্থাপকতাটো হয়। ঠিক আছে, বুজিতো পালোঁ এই ব্লেডটোৰ স্থিতিস্থাপকতা ধৰ্ম আছে, কিন্তু আমি নেক্সট ভিডিঅ'টোত বুজিম কিয় স্থিতিস্থাপকতাটো আমি দেখি পাওঁ, ইলাষ্টিচিটি কিয় দেখি পাওঁ। ঠিক আছে, থেংক ইউ ছ' মাছ।